নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ, গতিকে ঘৰৰ সকলো পৰিয়াল মিলি বজাৰলৈ বুলি ওলাইছোঁ। সকলো পৰিয়াল মানে মা, পাপা আৰু মই সপৰিয়াল তিনিওজন মিলি আজি বজাৰলৈ আহিছোঁ। আৰু আপোনালোকেতো এইখন বজাৰ দেখিয়ে থাকে। আমাৰ গাঁৱতে আজিকালি বৃহস্পতিবাৰ এইখন বজাৰ বহে। বহুত দিন মই অহাও নাছিলোঁ আৰু আজি আহিবলৈ মন গ'ল। মাৰ লগতে আহিলোঁ, মানে পাপাও আহিছে। তাৰপাছত মায়ে বজাৰ কৰি আছে, এইফালে পাপা আৰু মই মিলি ঘুগুনি খালোঁ আৰু মাৰো বজাৰ কৰি হ'ল, মায়েও ঘুগুনি খালে। তাৰপাছত অকণমান বজাৰখন দেখুৱাই দিছোঁ, মানে ইয়াৰ পৰা সৰু বিস্কুটো ল'লোঁ। আৰু এইফালে মানুহে বজাৰো কৰিয়ে আছে। তাৰপাছত আমাৰ বজাৰ কৰি মেলি হ'ল আৰু এতিয়া আমি ঘৰ আহিলোঁ। আৰু ঘৰ আহি পাই আকৌ মই বাহঁতৰ ঘৰলৈ আহিলোঁ বিশেষ এটা কামৰ কাৰণে। তাৰপাছত এইজনী আমাৰ ওচৰৰে টিকলি, তাইকো লৈ আহিছিলোঁ। আৰু এইফালে বাৰ ছোৱালীজনীও আছে আৰু এয়া দুইজনী মেলি পেলাই এয়া চাহ খাব লৈছে। আৰু এয়া হৈছে মোৰ বা। তো আজিৰ ভিডিঅ'টো ইমানেই, আকৌ এটা নতুন ভিডিঅ' লগ